স্বাধীনতা স্বাধীনতা মানে কি? স্বাধীনতা দিৱসতে মোৰ ল'ৰাটোৰ প্ৰশ্নত তছনছ হ'ল মোৰ ৰাজনীতিৰ জ্ঞানৰ সপোন। আমি হেনো স্বাধীন দেশৰ মানুহ, বুৰঞ্জীত পালোঁ, কিন্তু স্বাধীনতানো কি মই নবুজো। শুনিছোঁ হাজাৰ শ্বহীদ, লক্ষ পংগু আৰু সৰ্বশান্তৰ বিনিময়ত পৰাধীনতাৰ শিকলি ছিঙি আমি বোলে স্বাধীন হ'লোঁ। ৰাজতন্ত্ৰ শোষকতন্ত্ৰৰ অন্তত হেনো গণতন্ত্ৰ হ'ল। এই নেকি তেনে স্বাধীনতা, য'ত ধৰ্ষণ, হত্যা, লুণ্ঠন, অপহৰণৰ হৈ মুক্ত প্ৰকাশ, ন্যায্য দাবীৰ মজিয়াটোৰে গুলী বাৰুদৰ উষ্মতোৱা। এই নেকি স্বাধীন দেশৰ ধৰ্ম নিৰপেক্ষ নীতি, যি নীতিতে বাজে ধৰ্মৰ নামত ৰণৰ সীমা, ঘৃণা ক্ষোভ উচ্চ নিশ্চতাৰে গঢ়ে য'ত আদিমতাৰ নিৰ্লোপ ভাস্কৰ্য। এই নেকি স্বাধীন দেশৰ পঞ্চশীল নীতি, য'ত পঞ্চপাতকেৰ লোলুপ দৃষ্টিত সৃষ্টি হয় শত নৰকৰ উন্মাদ কংকাল। যি স্বাধীনতাত জীয়াই থকাৰ নাই মৌলিক অধিকাৰ, নাই গণতন্ত্ৰত ৰাজতন্ত্ৰৰ পাৰ্থক্য, নাই পাৰ্থক্য পৰাধীনতাৰ লগত স্বাধীনতাৰ। মাথো ৰজাবোৰ মন্ত্ৰী হ'ল, আৰু মন্ত্ৰী মানেই হ'লে মুকুটবিহীন ৰজা। প্ৰজাবোৰ চোন আগৰ দৰেই আছে, অদৃশ্য বন্দিত্বৰে খাটি খোৱা মাটিৰ মানুহ হৈ। ন্যায্য দাবীটো দেখোঁ হয় পুনৰাবৃত্তি, জালিয়নাবাগ, হালধি পথৰু ঘাটৰ কেঁচা তেজৰ ফুলজাৰি। বিপন্ন অস্তিত্ব ৰক্ষাৰ দাবীদাৰী পিন্ধিব লাগে বন্দিত্বৰ জিঞ্জিৰ। হেৰা লক্ষ্মীবাই, ভগত সিং, পিয়লি কনক, এয়াই নেকি তোমালোকৰ জীৱন দি বিচৰা আশাৰ স্বাধীনতা, গান্ধীজীৰ সপোনৰ দেশ? পাৰে যদি কোনোবাই বুজাবচোন স্বাধীনতাৰ অৰ্থ, মোক নহয় মোৰ সৰু ল'ৰাটোক। তাৰ বন্ধুৱে কৰে দেউতাক এতিয়া জেলত প্ৰতিবাদকাৰী আছিল হেনো।